কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নৈপৰীয়া অঞ্চলৰ প্ৰবল বানপানীত বিস্তৰ ক্ষতিসাধন হৈছে। কিন্তু নৈপৰীয়া অঞ্চল নহলেও বিগত 7 দিন ধৰি চিৰাং জিলাৰ সদৰ কাজলগাঁও চহৰৰ এটা বিস্তীৰ্ণ অঞ্চল শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ কৃত্ৰিম বানপানীৰ মাজত ডুব গৈছে কেইবাদিন ধৰি। কাজলগাঁও পৌৰসভা 2 নং ৱাৰ্ডৰ বৰতলাৰ এই কৃত্ৰিম বানপানীৰ ফলত অঞ্চলটোৰ বাটপথৰ পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে বান আক্ৰান্ত লোকসকলৰ যাতায়াতৰ একমাত্ৰ ভৰসা হৈছে থাৰ্মকল আৰু কলৰ গছৰ ভূৰ। কৃত্ৰিম পানীৰ ফলত ডুব যোৱা অঞ্চলটোৰ বাসিন্দা তথা ছাত্ৰ ছাত্ৰীসকলে এই থাৰ্মকলৰ ভূৰেদি অহা যোৱা কৰিব লগা হৈছে। দৰাচলতে অঞ্চলটোৰ পৰা বৰষুণৰ পানী ওলাই যোৱাৰ পথ নথকাৰ কাৰণেই এই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত পৌৰসভাই কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। কৃত্ৰিম বানপানীৰ পৰা সুৰক্ষা দিবলৈ স্থানীয় প্ৰশাসনৰ পৰা কিছু ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত তাৰ কোনো সুফল ভুক্তভোগী ৰাইজে পোৱা নাই। শতাধিক ঘৰ বানপানীৰ কবলত পৰি তছনছ হৈ যোৱা অৱস্থাৰ সৃষ্টি হোৱাৰ পিছতো জিলা প্ৰশাসন জনপ্ৰতিনিধি কাৰোৰে কোনো ভূক্ষেপ নাই। বানপানী প্ৰায় 5 দিন 6 দিনমান হ'ল আৰু কি এনেকুৱা মানে বানপানী হৈছে, মানে ঘৰৰ পৰা ওলাও নাযায়। ল'ৰা ছোৱালীটো স্কুলতো যাব নোৱাৰে, মানে যেদিন বেছি হয় পানী এদিন ঘৰতে থাকিব লগা হয়। এইফালে প্ৰব্লেম হ'ল আপোনাৰ বাহিৰতো যাব প্ৰব্লেম, সেইকাৰণে পৰিয়ালগিলা মই এইফালে লৈ থৈ আহিছোঁ। আৰু ঘৰতো মানে খাৱা দাৱাৰতো বিৰাট পৰিস্থিতি মানে বেয়া হৈ আছে, ৰন্ধা বঢ়া কৰিব নোৱাৰে। আৰু এইফালে আপোনাৰ কিবা কিবি বস্তু বাহিনী পোৱাও নাযায়, এই পানী মানে ভাঙি চাঙি পানী ভিজি টিজি যাব লাগে আৰু আহিব লাগে। অহা যোৱা কেনেকৈ কৰি আছে? এই ভুৰা দি আমি কৰি আছোঁ। কিমান দিন হ'ল? প্ৰায় 1 সপ্তাহ হ'ল এনেই হৈ আছে। জনপ্ৰতিনিধি আহি কোনো খা খবৰ লৈছিল নেকি? জনপ্ৰতিনিধি এনে আহি খা খবৰ লোৱা নাই, মানে ৰাস্তাত আহি মানে এই কালপাৰটো মানে 2টা চুঙি আছিল, এটা মানে খুলি দি থৈ গৈছে। এইখিনি মাত্ৰ কৰি থৈ গৈছে। আপোনালোকৰ স্থানীয় বিধায়ক MCLA আহিছিল নেকি? MCLA মানে তাতে আহিছিল, এতিয়া অহা নাই। নাই এতিয়া কায়ো অহা নাই। খোৱা দাৱা হয়তো মানে কালি ৰাতি খাইছোঁ, এতিয়ালৈকে মোটামুটি খোৱাই নাই। পৰিয়াল লৈ মানে এইফালে থৈ আহিছোঁ, বেলেগত থৈ আহিছোঁ। বৰতলা টাউন হয়। টাউন কমিটি। কিমান নম্বৰ? এটা 2 নম্বৰ। যিহেতু ইমান দিনৰ পৰা পানী বকাই আছে, কি আহ্বান জনাব চৰকাৰক? এতিয়া আহ্বান জনাই আছোঁ যে এতিয়া চৰকাৰে কিবা একটা বিধি ব্যৱস্থা কৰক আমাক। আমি এনেকুৱা মানে অসুবিধাত আছোঁ। খালি আমাৰ এই 2টা ঘৰ নহয়, আৰু বহুত কেইটা ঘৰ আছে ইয়াতে। গোটেইখিনি মানুহ আমি মানে অসুবিধাত কৰি আছোঁ। ঘৰত পানী সোমাইছে প্ৰায় এতিয়াতো 200-250 ঘৰৰ নিচিনা বোধহয় হ'ব। কিছুমানৰ ঘৰৰ পানীগিলা মোটামুটি ধৰক এতিয়া কমছে, আবার কিছুমানৰ ঘৰৰ পানী এতিয়াও কমা নাই। আজি 6-7 দিনমান হ'ল। কেনেকৈ অহা যোৱা কৰি আছে আপোনালোকে? আমি এতিয়ালৈকে এই ভূৰখনেদি মানে থাৰ্মকলেদি এটা ভূৰ বনোৱা হৈছিল, তাকেদি মানে ল'ৰা ছোৱালী স্কুলত লৈ যাই আহি আছোঁ আৰু আমিও অহা যোৱা কৰি আছোঁ। কিমান ঘৰত পানী সোমাইছে এই অঞ্চলত? আমাৰ এইখিনিত কমচে কম 150-ৰ পৰা 150-ৰ বেছিয়ে হ'ব, মানে পানী সোমাই আছে ঘৰত। এইটো কিমান নম্বৰ ৱাৰ্ড? এইটো কাজলগাঁও পৌৰসভা 2 নং ৱাৰ্ড বৰতলোৱা। ইমানখিনি মানুহ ক'ত গ'ল? এই গাঁৱৰ মানুহবিলাক আছে নিজৰ নিজৰ ঘৰত আছে, কিছুমান বেলেগ ঘৰত গুচি গৈছে। এতিয়া খোৱা খাদ্যটো আমাৰ বহুত অসুবিধা হ'ল। এতিয়া জনপ্ৰতিনিধি আহি কোনো খবৰ লৈছিল নেকি ইয়াতে? আমাৰ ইয়াতে এতিয়ালৈকে অহা নাই কোনো সাহায্য পোৱা নাই আপোনালোকে? নাই, আমি কোনো সাহায্য পোৱা নাই। যেহেতু বহু দিনৰ পৰা পানী বকাই আছে, কোনো সাহায্য পোৱা নাই, চৰকাৰক কি ক'ব? এতিয়া চৰকাৰক কৈ আছোঁ আমাৰ এই কৃত্ৰিম বানপানীৰ যিটো সমস্যা, এই সমস্যাটো যাতে অতি সোনকালে সমাধান কৰি দিয়ে, ড্ৰেইনৰ ব্যৱস্থা কৰি দিয়ে, সেইটো আমি আহ্বান জনাইছোঁ। আচলতে ইয়াত পানী হোৱাৰ মূল কাৰণটো কি? পানী হোৱাৰ মূল কাৰণটো হ'ল যোৱা ৰাতি নেৰানেপেৰা বৰষুণ, আৰু আমাৰ এইপিনে এটা কালভাৰ আছিল যে কোনোবা মানুহৰ পাট্টাৰ মাটিত আছিল, সিহঁতে ফাৰ্ষ্ট টাইম এইটো বন্ধ কৰি দিলে, আকৌ এইটো প্ৰশাসনৰ মানুহ আহি খুলি দিছে। কিন্তু যোৱা ৰাতি নেৰানেপেৰা বৰষুণৰ কাৰণে মানে বহুত বৰষুণ হ'ল, পানীখিনি ওলাই যাব পৰা নাই। নিউজ ডেস্ক ৰিপোৰ্ট RR নিউজ।